হে এভৰিৱান, আজি বনালোঁ মই বৰালি মাছ, আলু, বিলাহী আৰু মটৰেদি। তাৰ কাৰণে মই তেলতে ধুনীয়াকৈ পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু অলপ জিৰা দি পেলাই আলু আৰু মটৰখিনি আগতে দি সেইখিনি সিজি যোৱালৈকে ফ্ৰাই কৰিম। ফ্ৰাই কৰি অকণমান সময় মই ঢাকন দি দিলোঁ। ঢাকন দিয়াৰ পিছত দেখিছেনে কি ধুনীয়া হৈছে কালাৰটো। তাৰপিছত মই যিখিনি বিলাহী পেষ্ট বনাই লৈছিলোঁ, পেষ্টখিনি মই মিক্সিত কৰি লৈছোঁ। আচলতে মিক্সিত কৰি ল'লে বৰ ধুনীয়া আচলতে বাকলিবিলাক নাথাকে, যিহেতু সৰু পোৱালীয়ে খাব, গতিকে বাকলি থাকিলে সিহঁতে অলপ প্ৰব্লেম হয় বিলাহীৰ। সেইকাৰণে মই বাকলিখিনি নিদিয়াকৈ মিক্সিত পেষ্টটো কৰি ল'লোঁ। কৰি লৈ মই ধুনীয়াকৈ তৰকাৰীখিনিত বিলাহী পেষ্টখিনি দিছোঁ। দি পেলাই মই তাত অকণমান পানী দি দিছোঁ। পানীখিনি দিছোঁ এই কাৰণেই যাতে তৰকাৰীখিনি ধুনীয়াকৈ সিজি যায়। আৰু এতিয়া দেখিছেই নহয় মোৰ তৰকাৰীখনৰ কিমান ধুনীয়া এটা কালাৰ আহিছে। আৰু তাৰপিছত মই মিক্সিত যিখিনি পেষ্ট আছিলে সেই পেষ্টখিনি এনেইনো কিয় যাবলৈ দিওঁ, তাতেও অকণমান পানী দি পেলাই ধুনীয়াকৈ মই তৰকাৰীখিনিৰ ওপৰতে দি দিলোঁ আৰু ঢাকনখন মাৰি ধুনীয়াকৈ সিজিব দিলোঁ। এতিয়া মোৰ তৰকাৰীখন ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে। উতলি অহাৰ পিছত যেতিয়া মোৰ আলু আৰু মটৰ সিজিবলৈ আৰম্ভ কৰিলে, তেতিয়া মই তাত আকৌ পানী দিলোঁ। যিহেতু আজি দালি বনোৱা নাই, দালি নবনোৱা কাৰণে ইয়াত অকণমান জোলখন পনীয়া কৰিম। ইমান এটা গোটাও নকৰোঁ, কাৰণ সৰু পোৱালীয়ে খাব, সিহঁতে বহুত বেছি গোটা কৰিলেও বেয়া পায়। সেইকাৰণে মই পনীয়াই কৰিম। আৰু তাৰ কাৰণে মই অকণমান নিমখটো চেক কৰি চাইছোঁ, নিমখটো হৈছে নাই। কিন্তু নিমখটো অকণমান কম হৈ থাকিলে, সেইকাৰণে মই আকৌ নিমখটো সোৱাদ অনুযায়ী তাতে দি দিছোঁ। আৰু নিমখ নহ'লে তৰকাৰীটো বাৰু কেনেকুৱা লাগিব, যি বস্তু দিলেও নিদিলেও নিমখটো লাগিবই। তাৰ বাবে মই অকণমান পানী দি দিছোঁ, যাতে জোলখন অলপমান গোটা হৈ যায়। তাৰপিছত মই এই বৰালি মাছখিনি যে ভাজি থৈ দিছিলোঁ, সেইখিনি বৰালি মাছ আকৌ ওপৰত ধুনীয়াকৈ দি দিছোঁ। মাছখিনি উতল অহালৈকে ইয়াক আকৌ ঢাকন মাৰি থৈ দিম। আৰু এই টুকুৰাটো হ'ল পুঠি মাছৰ, ডাঙৰ পুঠি মাছ। মই আকৌ এই ডাঙৰ মাছবিলাকতকৈ সৰু সৰু মাছবিলাক খাইহে বেছিকৈ ভাল পাওঁ। আপোনালোকে বাৰু কোনে সৰু মাছ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এতিয়া মই আকৌ গেছৰ ফ্লেমটো কমাই দিছোঁ, দি পেলাই ইয়াক উতলিবলৈ দিছোঁ। আৰু তাৰ ওপৰত মই কেঁচা ধনিয়া অকণমান দি দিছোঁ। এতিয়াতো আৰু ধনিয়া নাখালে নহ'বই মাছৰ তৰকাৰীৰ লগত। এতিয়া দেখিছেনে মোৰ তৰকাৰীখন ইমান ধুনীয়া হৈছে। তাৰপিছত এতিয়া আৰু দিনৰ আজি খানাটো এনেকৈয়ে জুতি লওঁ বুলি ভাত অকণমান লৈছোঁ। আৰু কোনোবাই কৈছিলে যে মই যিখন কেৰাহী ব্যৱহাৰ কৰোঁ, সেই কেৰাহীখন বোলে ক'লা পৰি গৈছে। চিন্তা নকৰিব বাৰু, কেতিয়াবা যদি ভৱিষ্যতলৈ পাৰোঁ তেতিয়াহ'লে নিজে এখন বগা কেৰাহী ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ অনুৰোধত। এতিয়া মোৰ আজি দুপৰীয়াৰ খানা এনেকুৱাই। এতিয়া মই টেষ্ট কৰোঁ কি বনালোঁ কি নবনালোঁ। খাই বাৰু ভালেই লাগিব যেন পাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই।